1000 পইচাৰে কিনিছিলোঁ তামোল গুটি আৰু 50,000 পাইছোঁ বিক্ৰী কৰি কেনে। আৰু কেইটামান আছে এইফালে এয়া সৰু সৰু হৈ আছে এতিয়া, তো অহা বছৰমান বিক্ৰী কৰিব পাৰিব। কোনটোবা মৰিও যাব আৰু ছাগলীয়ে পুৰা খাই থাকে, ছাগলীয়ে খাই খাই। আৰু মই এয়া আচফল গুটিটো পচাম বুলি ইয়াত আনি থৈছিলোঁ, গোটেই মানে এলিনাহঁতে গুচকি দিলে। এয়া গুটিবিলাক পচাই দিম, তেতিয়াহে খাবলৈ পাম পিছত আকৌ। আজি ৰাতিপুৱা আকৌ ভিডিঅ' বনালোঁ। ৰাতিপুৱা মানে এতিয়া 9টামান বাজিছে, তো এইটো আচফল গুটিটো এতিয়া পচাই দিম। আৰু এইপিনে আজি তামোল ৰুম বুলি ভাবিছোঁ। এয়া ইয়াত আছে তামোল আৰু ইয়াতো আছে। এয়া আজি বতৰটো ভাল কৰিছে, সেইকাৰণে ভাবিছোঁ পচাই দিম তামোলটো। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু এইটো মই লৈ যাম, তো আহি থাক মোৰ পিছে পিছে। ইয়াতে ঢালি ল'ম, চবটোকে ইয়াতে ঢালি ল'ম। এয়া আৰু এইটো মই এনেকুৱা কৰি থৈছোঁ। আৰু হাল বাই কেনে ৰুলে মানে ভাল হয়, জংঘলটো মানে নুগুজে ফটকে। আৰু এইটো মই কোৰ মাৰি কেনে ৰৈছোঁ, মানে হাল বাবলৈ কাৰণে পূৰা ইয়াত তামোলে আছে, সেইকাৰণে অসুবিধা হয়। তো আৰু এইখিনি পূৰা তামোলে আছে, ইয়াৰ সৰু সৰু হৈ আছে। মানে ইয়াৰ পৰা কেইটামান ছাইড কৰি মই বেলেগত ৰুই দিছোঁ। তো সেইকাৰণে হাল বাবলৈ কাৰণে ডিষ্টাৰ্ব হয়। তো মই এনেকৈ কোৰ মাৰি ৰুম, মানে ইয়াতো আকৌ কোৰ মাৰি ল'ব লাগিব। স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে সকলো ভালে আছে। আৰু আজি এয়া কোৰ মাৰি ভিডিঅ' বনাইছোঁ, তো আপোনালোকে চাই থাকিব ভিডিঅ'টো। তামোল পচাম এতিয়া মই এনেকাই চবটো কোৰ মাৰি ল'ম, আৰু আধা মই এইপিনে চব কোৰ মাৰি লোৱা হয়। তো এতিয়া মাৰি ল'ম আগত, পিছত ৰুই থাকিম। ৰুবলৈ বেছি টাইম নালাগে বাৰু, কোৰ মাৰাটোহে অলপ দেৰি লাগে। এইটো মানে ৰুই দিছোঁ। আৰু কিছুমানে বোলে এনেকুৱা থিয়কৈ ৰুই, কিন্তু মই এনেকুৱা খুৱাই ৰুওঁ। আৰু বেছি জাগা নাই কাৰণে মানে মই অলপ ওচৰে দি দিছোঁ। এয়া প্ৰথমতে মই এনেকুৱা কৰি ল'ম, তাৰপিছত মাটিটো ঢাকাই দিম। ওচৰে দি দিছোঁ মই। এয়া এইবিলাক যিমান আছে মানে চব মই এনেকুৱা খুৱাই ৰৈছোঁ, এটাও মানে খাৰাকৈ ৰোৱা নাই। তো ধুনীয়াই গজি আহিছে। আৰু আমি ইয়াত থকা নহৈছিলে, সেইকাৰণে মানে বেছি জংঘল হৈ গৈছিলে তামোল পুলিবিলাক, সেইকাৰণে ফটকৈ ডাঙৰ হোৱা নাই। বাৰিষা বতৰ, বৰষুণ দিবই। আৰু মই এই বছৰ এদিনো ধান ৰুবলৈ কাৰণে যোৱা নাই। আৰু ইয়াত থাকিলেতো ধান ৰুবৰ কাৰণে যোৱা নাখায়েই, ইয়াত খেতি নকৰে। আৰু হেলেমত থাকিলে মানে যোৱা হয়, সদায় যোৱা হয় হেলেমত থাকিলে। 2 বছৰ যোৱা নাই, আৰু হেলেমতো যোৱা নাই। আৰু এলিয়ান আৰু এক্সাম খতম হ'লেও যোৱা নাই। CBS ক্লাছ গৈ আছে, সেইকাৰণে ক্ষতি হ'ব CBS ক্লাছ, সেইকাৰণে মানে যোৱা নাই। গৰম বন্ধটো ক'তো যোৱা নাই। এতিয়া এয়া আৰু 1 বাল্টিং আছে ৰুবলৈ কাৰণে, এইবিলাকত গোটেই ৰুই দিলোঁ। এয়া মই ভাবিছিলোঁ জেগাটো নুজুৰিব নেকি, আৰু তাৰপিছত বাৰু জোৰে না নুজুৰিলেও আৰু এইখিনি কিনাৰ ৰুই দিম। আৰু আজি একদম ৰ'দ নাই হ'লেও বহুত গৰম লাগিছে, বহুত গৰম হৈছে। এতিয়া মই তামোলবিলাক চব এনেকুৱা কৰি ল'লোঁ। এয়া চবতে কৰি লৈছোঁ এনেকুৱাই। আৰু আজি বহুত ৰ'দ দি আছে। এতিয়া মই এনেকুৱাই মাটিৰ লগত এনেকুৱা ঢাক খুৱাই দিম। আৰু হাল বালে মানে কি হয়, মানে চিজিলকৈ ৰুবলৈ পাৰে, মানে একেবাৰে লাইন কৰি হেৰি নাঙল লগত চুচি ৰুব পাৰে। কিন্তু মই এনেকুৱাই ৰুই দিছোঁ, এনেকুৱা ৰুলেও হ'ব। আৰু মই আগত এইবিলাক যিমান ৰুইছিলোঁ চব এনেকুৱাই ৰোৱা হয়। তো এতিয়া চব বিক্ৰী কৰি দিলোঁ।
1000 পইচাৰে কিনিছিলোঁ তামোল গুটি আৰু 50,000 পাইছোঁ বিক্ৰী কৰি কেনে। আৰু কেইটামান আছে এইফালে এয়া সৰু সৰু হৈ আছে এতিয়া, তো অহা বছৰমান বিক্ৰী কৰিব পাৰিব। তো এইবছৰ বেছি ৰোৱা নাই বাৰু। এতিয়া মই চবটোকে এনেকৈ কৰি ল'ম। আৰু কেমেৰা ধৰি দিয়া যিটো মানুহ নাই ভালকৈ, এলিয়ানা ভালকৈ ধৰিব নাজানে, আৰু আমি এলিয়ানা আৰু মই দুজনে ঘৰত থাকোঁ, কোনো নাই। এনেকৈ ঢাক খুৱাই দিলোঁ, এয়া হৈ গ'ল। আৰু এইফালে এইফালে তামোল হেৰি পচাবলৈ তামোলটো মানে উঘলাই থৈছিলোঁ, এয়া ৰুব লাগিব এতিয়া। এইফালে চাইডে চাইডে ক'ৰবা এইফালে ৰুই দিম। তো আহি থাক, এতিয়া মানে এইফালে পূৰা এক লাইন ৰুই দিছিলোঁ আৰু এইফালেও ৰুই দিছোঁ। এয়া বেছি ঘন হৈছে, কোনটোবা মৰিও যাব আৰু ছাগলীয়ে পূৰা খাই থাকে, ছাগলীয়ে খাই একদম টকলা বনাই দিছে। এয়া সেইকাৰণে অলপ ঘন ৰুই দিছোঁ, কোনটোবা মৰিব পাৰে, যাবও পাৰে। এইফালে ৰুই দিম এতিয়া। এয়া আৰু মই এয়া আচফল গুটিটো পচাম বুলি ইয়াত আনি থৈছিলোঁ, গোটেই মানে এলিনাহঁতে গুচকি দিলে। এয়া হ'লেও একো নহয়, মই এতিয়া পেলাই থৈ দিম, গজি যাব বাৰু। এইবিলাক ভালেই আছিলে। এয়া লেটুকু নিচিনাই একজেক্ট, সেয়া সেইবিলাক গুচকি দিলে। ক'ত পচাম এইটো মই আনাৰস এয়া মানে খাই এইবিলাক মানে কিবা কৰি দিছিলোঁ। ইয়াতে এনেকৈ খুচি থৈ দিম। তামোল পুলি পচাই হৈ গ'ল। এতিয়া এলিয়ানাক CBS ক্লাছত থ'বলৈ যাম। এয়া ওলাই গ'ল গা চা ধুই, আৰু এইফালে তাৰ কিতাপ আৰু কাঠ পেঞ্চিল আছে। এয়া CBS ক্লাছৰ কিতাপ আছে। তো ইয়াক থৈ আহিম, বৌহঁতৰ ঘৰলৈকে থৈ আহিম মই, আৰু বৌৰ ছোৱালীটোৰ লগত গুচি যাব। আৰু মই বৌহঁতৰ পৰা ৰঙালাও আগ কেইটামান লৈ আনিম। তো গৈ থাকোঁ। আৰু আমি গৈ আছোঁ, এয়া সৰু ৰাস্তা দি গৈ আছোঁ, কিন্তু ৰাস্তাটো বহুত বোকা আৰু নামি যাব লাগিব। এয়া সৰু ৰাস্তা দি আহিলোঁ, বহুত বোকা হৈ আছে, এইকেইদিন বৰষুণ দি আছিলে। মানে মই ৰঙালাও আগ ছিঙি ল'লোঁ, এয়া কেইটামান, আৰু ইয়াতে একদম পূৰা এয়া ৰঙা টেঙা ইমান আছে, একদম পূৰা বাগান। আৰু ইপিনে এয়া বয়ে জংঘল চাফা কৰি আছে, বহুত জংঘল হৈ গৈছে বাৰীত। তো এয়া আলুৰ লগত ভাজি কৰি খাম ঘৰত। আৰু মই ঘৰত আহি পাই গ'লোঁ, এয়া ঘৰৰ ৰাস্তাত, আৰু এইফালে এয়া লৈ লৈছোঁ ৰঙালাওৰ আগ। তো আজিৰ ভিডিঅ'টো এনেকৈ সমাপ্ত কৰিছোঁ। তো আজিৰ কাৰণে বাই বাই।